বন্ধু বান্ধৱীসকল যিসকলে মোৰ ভিডিঅ'টো প্ৰথম চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে থেংক ইউ। কোৱেশ্যন নম্বৰ 1 প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰ প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হ'ল বাইবেল। কোৱেশ্যন নম্বৰ 2 কোনে প্ৰথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল? উত্তৰ যাদুৰাম ডেকা বৰুৱাই। কোৱেশ্যন নম্বৰ 3 আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল? উত্তৰ আনন্দৰাম ঢেকিয়াল ফুকন আছিল অৰুণোদয় যুগৰ এজন বিখ্যাত লিখক। কোৱেশ্যন নম্বৰ 4 দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ শলাগৰ দেখিছা। কোৱেশ্যন নম্বৰ 5 ৰামধেনু আলোচনীৰ সম্পাদক কোন আছিল? উত্তৰ মহেশ্বৰ নেওগ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ৰাধিকা মোহন ভাগৱতী। কোৱেশ্যন নম্বৰ 6 অসমৰ সাহিত্যৰথী কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। কোৱেশ্যন নম্বৰ 7 অসমৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হয়? উত্তৰ 1948 চনত গুৱাহাটী হাই কোৰ্ট স্থাপিত হয়। কোৱেশ্যন নম্বৰ 8 প্ৰথম কথা কবিতাৰ ৰচক কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰ। কোৱেশ্যন নম্বৰ 9 অসমৰ উপন্যাস সম্ৰাট কোন? উত্তৰ ৰজনীকান্ত বৰদলৈ। কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ নৰনাৰায়ণ। কোৱেশ্যন নম্বৰ 11 আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰ চৰাইদেউ। কোৱেশ্যন নম্বৰ 12 প্ৰথম অসমীয়া চলচ্চিত্ৰ কি? উত্তৰ জয়মতী। কোৱেশ্যন নম্বৰ 13 প্ৰথম অসমীয়া ৰঙীন ছবি কি? উত্তৰ ভাইটি। কোৱেশ্যন নম্বৰ 14 আহোমসকলে মুঠ কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰ 600 বছৰ ৰাজত্ব কৰিছিল। কোৱেশ্যন নম্বৰ 15 অসমৰ কোনগৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল? উত্তৰ ভোগেশ্বৰ বৰুৱাই। নম্বৰ 16 এছিয়ান গেমছত খেলা প্ৰথমগৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন আছিল? উত্তৰ বিদ্যুৎ গোস্বামী। কোৱেশ্যন নম্বৰ 17 ভাৰতৰ 33তম ৰাষ্ট্ৰীয় খেলখন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ অসমত। কোৱেশ্যন নম্বৰ 18 ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখন কি? উত্তৰ পিয়লি ফুকন। কোৱেশ্যন নম্বৰ 19 অসমত কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি? উত্তৰ মিকিৰ পাহাৰ। কোৱেশ্যন নম্বৰ 20 বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি সাহিত্য কোন আছিল? উত্তৰ মহাপুৰুষ শংকৰদেৱ। Thank you for watching my video and please subscribe my YouTube channel. Thank you.